গাইছ আজি 1.5 মাহ ধৰি গুৱাহাটীত আছোঁহি মানে কিবা এটা কামৰ বাবে আৰু আপোনালোকক কোৱা হোৱা নাছিল দেই গুৱাহাটীত অহাৰ কথা। পিছে গাইছ আজি গাহৰি মাংস নিবলৈহে আহিছোঁ গুৱাহাটীত। এয়া গাইছ গুৱাহাটী বিজয়নগৰৰ দৃশ্য। এতিয়া মই অকণমান গাহৰি মাংস বিচাৰি যাওঁ। গাইছ এয়া জুবিন দা বিভা বৰুৱা গান শুনি শুনি মই ব্যস্ত গাহৰি মাংস ৰন্ধাত। এয়া চাওকচোন গাহৰি মাংস ধুনীয়া কৰি বনাম আজি। পিছে গাইছ এয়া আমাৰ কাম এয়াই, খাই বৈ কামলৈ বুলি আহিলোঁ। আৰু আপোনালোকে চাওকচোন চিখৰৰ পেকেটবোৰ দেখাই আছোঁ ৰ'ব। চিখৰৰ পেকেটবোৰ দেখি হয়তো আপোনালোকে গম পাইছে যে অসমত চিখৰ খোৱা মানুহ খুবেই কম। পিছে গাইছ মই নাখাওঁ দেই চিখৰ। এয়াই আৰু আমাৰ কোম্পানী। গাইছ যেতিয়া গম পাওঁ যে আমাৰ 12 ঘণ্টা ডিউটি কৰি ৰাতিপুৱা 8 বাজিব হ'লহি, তেতিয়া আমাৰ মনটো খুবেই ভাল লাগে। এতিয়া ৰুমত গৈ ভাত বনাই খাই আকৌ সোমাই যাব লাগিব দেই। পিছে গাইছ দুৰ্গা পূজাত ঘৰত যাম। আৰু গাইছ আমাৰ ইয়াৰ পৰা পাহাৰখন খুবেই ওচৰত, যাব লাগিব চাবলৈ কেতিয়াবা।